পোনপ্ৰথমে সকলোকে নমস্কাৰ জনালোঁ। আজি ওলালোঁ নলবাৰীৰ পৰা ধমধমালৈ, কিয়নো ধমধমাত আজি আছে মোৰ 3rd গ্ৰেডৰ এক্সাম। কিন্তু মোৰ নহয় দেই, মোৰ ভণ্টি এজনীৰে। আৰু ভণ্টিক এনেদৰে থ'ব আহিলোঁ ইয়াতে, আৰু এনেদৰে টিকেফাটা ৰ'দত ৰখি তাইক ভিতৰত সোমাই দিলোঁ। সোমাই দি কিনে আমি ওলালোঁ এজনী বান্ধৱীৰ ঘৰত। হেল্ল' নমস্কাৰ। আজি আহিছোঁ অলপ ধমধমাৰ পৰা ভিতৰৰ পিনে, আৰু বহুত ধুনীয়া এখন সুন্দৰ গাঁও এখনত আছোঁ। আৰু মোৰ পিছফালে এটা সৰুকৈ নদী আছে, এনেকৈ পানী গৈ আছে একদম ইফালে। আৰু ইয়াতে আহি ইমান বেছি ধুনীয়া এটা পৰিৱেশ পালোঁ। আৰু এইখিনি জেগাখিনি কি বুলি কয়, মইনাৰ বান্ধৱী এজনীৰ ঘৰলৈ আহিছোঁ। আৰু ইমান কষ্ট হ'ল যে ধমধমাৰ পৰা 10 মিনিট বুলি ক'লে, লাষ্টত আহি কিমান যে দূৰ যেন তেনে আহি পালোঁ। জেগাখিনি কৈ দি আছোঁ এইবাৰ কি এইখিনি কলকাতা বুলি কয়। পলকাতা নামটো অলপ আনকমন। আৰু চুপাটো কিবা জাগেৰীয়া কি কয়, জাগেৰীয়া চুপা বোলে। আপোনালোকে হয়তো ইয়াতে কোনোবা চাই আছে যদি ভিডিঅ'টো কমেণ্ট কৰিব, ইয়াৰে মানে সেইখিনি ঠাইৰ পৰাই।